Hey guys, I got my papu bhai. To guys, আজি তাৰ মানে ফুল জোছত আছো কাৰণ আজি থাম্বনেলৰ তাতে পেলাই আপোনালোক গমে পাইছি কেনেকুৱা হ'ব লগা যায় আছে ভিডিওটো কাৰণ মই আছো ভৰাইলদাৰ ঘৰত আজি এটা ধামাকাদাৰ খানা হ'ব লগা যায় আছে মানে ভৰাইলদাৰ বহুত আগৰ পৰাই কৈ আছে যে পাপু দা খানা খাও তই আমাৰ তাকে ৰাতি খাম খানাটো একদম মজাকে এনজয় কৰি তো ফাইনেলি আজি আলো ভৰাইলদাৰ তাকে তো খানাটো আজি মজাদাৰ হিচাপে খাম একদম আৰু একদম হেসকলে ভিডিওটো চাই থাকো আৰু মজা হ'ব লগা যায় আছে ব্লগটো কাৰণ গমে পাইছি ভৰাইলদাৰ ঘৰত আছো মই আৰু গাইজ আজি মোৰ লগত আছে কি কম মানে দেখি আছো বোলে আছে বুবুল কি খবৰ ভাল ভাল মৰিগাঁৱৰ পৰা আহিছে মোৰ লগৰ ল'ৰা ইয়াৰ লগত মই লিখিততে কথা পাতিব লাগিব নহ'লে আমাৰ নলবাৰী অলপমান কমকৈ বুজি পাই নাই বাকী ভালে আছো আছে ভাল লাগিল আমাৰ তাত আছি আৰু একো খানা খাব লৈ আহিলোঁ কাৰণ একনো ঘৰত আকলা এতিয়া থৈম হয়নে নহয় যিমানটো খানা খাব আহিছো ন মোৰ তাৰ মাথা বিষাই গৈছে মোৰ বাইকত উঠি আহি কিমান কিলোমিটাৰ হ'ব কোৱাচোন এতে মোটামুটি 20 কিলোমিটাৰমান হ'ব চাগে 20 কিলোমিটাৰ খানা খাব আহিছো সেইটোৱেতো এনজয় এইটো এই ৰাতিখন আছোঁ আৰু 20 কিলোমিটাৰ দূৰ হ'লেও এনজয়টো মেইন তই আছে এইফালে আছে ভৰাইলা এইফালে মানটো আতকুনা এতে কেমেৰাত ইমান ৰঙীন কিয় মানটো মই ৰঙীন সদায় হয় নেকি ৰঙীন যিমান ৰঙীন নে দিয়া আৰু চব ৰঙীন বাকী পানী নিজে খানাটো হ'ব জবৰদস্ত খানা খাবা আহিছে লৈ নালিয়া আৰে উদাহৰণ হ'লে গিলা এটা গোল্লা লৈ যাও খুৰি মুগল লাগে মাছ লৈ যাব ডায়াবেটিছ আছে না এখানে না গুৰু মিঠিটো পাৰে নে হবা পাৰে এইটো মই নেক্সট টাইম আনতে আনিম তো এতিয়া খানাটো আমাৰ ৰেডি হৈছে প্ৰায় হয় নেকি ৰান্ধা নাই তুমি কৈছা দেখোন ফলটা মোৰ মই হ'লে ৰখা তেতিয়া ৰান্ধিবা মই আহলৈকে অপেক্ষা কৰি আছি এতিয়া আমি বলিয়াৰ নে আমাৰ ৰজনীকান্তক অপেক্ষা কৰি বেলেগ বোলো মই কি মাংস আছে বলিয়াৰ নে বইলা নহয় সেইটো বেলেগ সেইটো বগা পক্ষী উট পক্ষী উট নহয় এইটো মেৰুন পক্ষী আৰে বাহ খানাটো এতে হ'ব না কৰিব ইয়াত নহয় অলপ বাহিৰত হ'ব মানে অলপ আমাৰ নেচাৰেল গ্ৰাউণ্ডৰ হ'ব থাকিব আচ্ছা থাকিব মানে এমেজ হৈ যাবা মানে ভাবিবা ফলডাল তাই ক'ত খালো খানা আচ্ছা আরে বলে আছে আমার মাইকেল ভাই কি বাকি রেডি সব মালচাল লইছো পুরো মাছডাল পুৰা লৈ লৈছো বলিয়াৰটো ক'ত বলিয়াৰটো এইটো এইটো নেকি আচ্ছা আরে বাহ বাৰে কোন এবালে খুৰি হাই আছে খুৰি বাকি ভাল সুন্দৰ এটা খানাটো খাব দক বাকি গাইস খানা খোৱা জায়গা আইবালো আৰু খানাটো মানে ভৰাল দেখতে নহয় অলপমান প্ৰব্লেম চলি আছে আৰু এইফালে আছে ভৰাল অলপ কাষৰ ঘৰত তাত আছে খানাটো বোৰ গছিয়ে ভাৱই না নেকি খানা উঠকে দি তো গম পোৱা নাই গমকে লাগে কি ভৰকে নইছে ইতিয়া তো বাবা নাই পজবাল পুৱাজি ৰাতি এখন বাকি হেৰি এটো মাংস ধুব লাগছিল নেকি মাংস কোনে ধুৱে মাংস মই ধু হয় নেকি তুমি ধুৱে নহয় এই ধুব নালাগে নেকি এইটো এতিয়া ধুব নালাগে এইফালে কেৰাহী একদম গৰম হ'ব দিয়া গৈছে এইফালে কিবা কিবি পচছে কিন্তু এইফালে পৰিছে কেৰাহী গৰম হৈছে কিন্তু পেষ্টটো কাটা হোৱা নাই তেক গেলি কাটা হ'ব কাটি আছে চিগনেল দিছে মাংস আছে এইফালে এইফালে ভৰালটা ৰেডি পুৰা চেফ পেজ দিবা নেকি জ্বালা আৰু হেৰি আচ্ছা মহাপাত নহয় এইটো টেষ্ট মহাপাত কা পাত নাপাই টেষ্ট পাত এইটো আৰু এইফালে মাংস বহা দিলে ফাইনেলি আৰু চাওক মজা একদম ব্ৰইলাৰ মাংস আৰু ভৰাল দাই আজি কেনেকুৱা খানা ৰান্ধে মই কৈ আছোঁ মছলা চাওকচোন কিয় নহয় ডাবিং নহয় ডাবিং হ'ব এইটো য়েছ চেফ বলো চেফ কেনে বলম চাবা লাচুক কবা না ভলে কি বনছি একা মাংস নাই খান পাইনে গো বাৰে আৰু বহুত ডাঙৰ সদুৰো বাৰে সদুই হৈ যাব বাৰে আচ্ছা ৰে ভৰিলা এফালে চাই দিয়া কেনেকুৱা হ'ল নেকি বঢ়িয়া হোৱা খামি চামি গৈছা যে মানুহটো
ঘামিব লাগিব ন চুই আছে পৰিব চাবা আৰু তাত নপৰো তুমি পৰিবা চাবা নহয় চেনিৰা তুমি পৰা কথা কোৱা নাই মই কামটো পৰিব চাবা খামটো নপৰে অ খামটো মিলি যাব ন মিলি যাব পানীয়ে ন আলটিমেটলি নিমখ কমলে ইয়াতে দি দিবা কামটো হৈ যাব কামটো নিমখীয়া না হৈ যাব এনেকে মিলি যাব ন পানী দি দিলা নেকি পানী দি দিলো হ'ব পানী গ্ৰেভি কৰা গ্ৰেভি গ্ৰেভি লাগে য়েছ খাবা কি হেৰে দালিটো নাই ন নাই তেনেকৈ খাম সানি আঠা সানি শুকানকো খাব লাগিব ন চৰি পনীয়াগু নহয় লেলাটো 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 খাবা লেলাটো দি যাব বঢ়িয়া খোৱা আৰে বাহ কি দিলে ফলদা খানা কেনেকুৱা ৰেডি হ'ল নে নাই মজা তুমি খাই কবা ন কবা এবাৰ হ'লে কি বনাইছো মাংসটো কিবা নাম আছে নেকি মাংসটো একো নাম নাই মাংসৰ নাম কিয় লাগে অ মাংসই ব্ৰইলাৰ ব্ৰইলাৰটো চিকেন কাৰী পাঠি আছিল নে পঠা আছিল ব্ৰইলাৰটো ব্ৰইলাৰটো উভলিংগ আছিল বইলিংক নেকি আচ্ছা 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 দুটা জেণ্ডাৰ আছিল হয় নেকি এই গে নেকি সেইটো দুটা জেণ্ডাৰ নহয় ন সেইটো এটা জেণ্ডাৰ এটা জেণ্ডাৰ শিকিব বহুত আছে এইফালে আছে আমাৰ আলু পিটিকা মানে এইটো কি মাংসতে বনাই মাংসতে যাব অ মই আৰু এইটো পিটিকা কৰিব বুলি ভাবিছিলোঁ আৰে বাহ আলু গোটেই দুখ পাব হৈ জানে বাপ কি যাব পাৰে ন আলুটো অলপ কম হৈছে নেকি ঘৰলৈ আলু বহুত কম বেছি এ মই নিজে আলু ৰান্ধি আছে না Apoyo, que era cotidiano. Que lá. তোমাৰ কটিটো লগৈ না নেকি লাগাই দিতে কবা Alge deu pra. আৰু অতিৰ অপেক্ষাৰ অন্তত খানা ফাইলেৰে ৰেডি এতিয়া খোৱাহে কথা খাব লাগি আৰু যাব লাগি ৰাতি বহুত হৈছে হৈছে গৈ পেলাই আমাৰ খানা বনি আছিল কিন্তু এতিয়া হৈ গ'ল এতিয়া হটকেছত ভৰাব লাগিব মাগেল ভৰাই দে হটকেছত ভৰাই দিও আৰু হৰিলা ভাগৰ লাগিছে নেকি ট্ৰেনিং দি আছো না তাই ট্ৰেনিং নহয় এইটো হেল্পাৰ পুৰ লেভেলৰ মানে ৰান্ধনি না চাবা চাবা গৰম আছে আৰে ৱাহ কালাৰ হাওৰ মাংস আনিছি খাই কবা না এতিয়া নকবা খাই পেলাই কবা এতিয়া নেবাচোন তাকো হুইল লেভেল দি আছে গাইছ লেভেল দি আছে খাই পেলাই কৈ আছো এইটো বলা এমান মানে হাৱা দেই আৰু গাইছ এফালে এটা বস্তু দেখা পালোঁ বহুত দিন মূৰত এইটো হৈছে কি টেঙা বুলি কয় নহয় এইটো পাৰি গ'লো ৰ'বা এইটো লেবু টেঙা তুলীয় টেঙা আমাৰ দেখি তুলীয় টেঙা বুলি কয় আৰু মজা লাগে এইটো নহয় এইটো ডাঙৰ চাইজটো ডাঙৰ আৰু এইটো বস্তু তাৰমানে কি বহুত বছৰ পুৰণা হ'লেহে ভাল লাগে খাই 2 বছৰ 3 বছৰ হ'ব লাগিব পুৰণা হোৱাৰ পিছত খাব লাগে ধুনীয়া লাগে এইটো খাই চাব আৰু মজা হয় বাকী ৰেডি আছোঁ নাই ঠিক আছে এইখিনি ৰাখিব লাগিব মানুহ আছে না আৰু এইফালে চব ৰেডি ভাত একদম ধুনীয়াকৈ দি দিছি তো মাংসটো চাটনি নিজে ল'ব লাগিব আৰু এইফালে চালাড আছে তো মজাকৈ খাওঁ খাই লৈ উঠি ৰিভিউ দি আছোঁ খোৱা কি চাই আছা মই পাতত মাংস পৰা নাই এতিয়াও কি কৈছা মাংসটো পৰাই নাই ইয়াতে অতিত বুলি নভাবিবা বেছি পাবা বুলি গোটেইখন ময়ে ল'ম ন এই মোৰ এলেকাত আছ ন এতিয়া মৰিগাঁও চৰিগাঁও মই চিনি নাপাওঁ এতিয়া দেখাই দিয়া দেও মৰিগাঁও আমাৰ মৰিগাঁও আহি আছে মাংস ৰেডি পুৰা মাইকেল কোৱা তোমাৰখন লৈছে নাই মোৰতো লৈ ল'লো এতিয়া মাংসটো ভগাই দিয়া মাংসটো লৈ লোৱা বাকী গাইছ বঢ়িয়াকৈ খালোঁ আৰু এইফালে চব কাঁহীত ববুলৰ কাঁহীটো একো নাই মোৰ কাঁহীটো একো নাই ভৰালিদাৰটো আৰু নায়েই বুলিয়ে ক'ব পাৰি কেইটামানে চৰাইৰ কাৰণে থৈছে আৰু ৰাতিপুৱা উঠি খাব খেল দিয়াৰ পিছত হয়নে দেখাইছোঁ এইফালে ছাৰ কাঁহীত আছে নে কিবা আচ্ছা এইবিলাক লাগে কিন্তু চৰিকেইটাও খাব লাগে বাকী খানা কিন্তু আল্টিমেট হৈছে মজা বনাইছে খানা মজা একদম যাব পাৰিবা নাই ভোজ চোজ ৰান্ধিবা ফুচকে ৰান্ধিম বিয়াক মাতা আৰু জনাম ভোজ বঢ়িয়া লেভেলৰ ৰান্ধনি ঘৰত মাতি প্ৰফেশ্যনেল বাকী খানা চানা খাই পেলাই বঢ়িয়াকৈ ভৰালিদা ঘৰলৈকে আহিলোঁ ভৰালিদা এতিয়া বাই বাই দিওঁ নেকি বঢ়িয়া ভাল লাগে এইটো চাইডে আহা অলপ অলপ ধেমালি ফূৰ্তি কৰিলে বয়সা নাপাওঁ কিয় বেয়া পাম থেংক ইউ খানাটো কেনে খানা মজা আছে থেংক ইউ আৰু আহিবা কেতিয়াবা নেক্সট টাইম খাম একেলগে আৰু কাম কৰিম একেলগে কৈছোঁ কাম কৰিম একেলগে ধুনীয়াকৈ আৰু ভৰালিদাক থেংক ইউ স্পেচিয়েলি একদিন পাপু চালিয়া মানে মই জানো এইটো বিদ্যা চালিয়া মানে বঢ়িয়া মাংস ধুনীয়া হৈছে কিন্তু থেংক ইউ
আৰু পচিও বহুত পিছ ঐ আৰু নালগে তাত কৰিব আৰু নালগে, বহুত পচি। তাৰ ভুজিয়া বহু হা বাকী এতিয়া যাই থাকো ঘৰক লাগি আৰু কণ্টিনিউ কৰি আছোঁ ব্লগটো আৰু এনেকৈ হৈ গ'ল ৰাতিপুৱা আৰু মই আছোঁ আজি পাঠশালাত কিয় আছোঁ মই নেক্সট ব্লগ কম আৰু এইফালে আছে আমাৰ বুবুল ভাই বুবুল কেনেকুৱা কালি খানাটো খাই কেনে পাইছে বহুত ভাল লাগিছে খানাটো এনেকুৱা হৈছে কিন্তু অলপ মানে দূৰ হয় আমাৰ ঘৰৰ পৰা কিন্তু এনজয় তুমি 20 কিলোমিটাৰ 20 কিলোমিটাৰ মান হ'ব ন আহোঁতে ৰাতি ঠাণ্ডা কপি কপি আহিছোঁ ৰাতি অলপ ঠাণ্ডা লাগছি নালগা নহয় একো আৰু শাস্তি দিবা না আনছি বাকী পাঠশালাত আছোঁ কিবা এটা বেলেগ কামত কি কামত আছোঁ নেক্সট ব্লগটোত দেখাই আছোঁ আৰু বুবুলে এখন বুম বাইক লৈ আহিছোঁ মৰিগাঁৱৰ পৰাই বাইকখন দেখাই আছোঁ মই আহোঁতে চলাই আহিছোঁ বাইকখন তো এতিয়া নেক্সট ব্লগটোত দেখাই আছোঁ আপোনালোকে চাই থাকোঁ নেক্সট ব্লগটো তো আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালাক তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটানি কৰি দিব নেক্সট ব্লগত লগ পাইছোঁ ধামাকাদাৰ ব্লগ চাই আছে আৰু অলপ পঢ়ি কেনে ভাল পাই আছোঁ লাহে লাহে আৰু এইফালে আছোঁ পাঠশালাত চাওক বিল্ডিঙৰ ওপৰত আছোঁ কে আছোঁ নেক্সট ব্লগ বাই বাই জয় অসম